everyone, welcome back to my YouTube channel. আজি ভিডিওটো মজা হ'ব গৈছে আপোনালোকে তো থাম্বনেল দেখি গম পাইছে মই কয়ে দিউ বাৰো আজি মই মা লগৰ ভাওনা ৰিহাৰ্সেল চাবলৈ আহিলো চাওচোন আমাৰ কি জমনি হল এইয়া চাওক আমাৰ গাঁও গাভৰু জিয়ৰি বুৱাৰী সকলোৱে মিলি হাক পাচলি কুটাত ব্যস্ত আৰু মই গৈ অকমান সহায় কৰি দিলুগে যিহেতু ৰাতিলৈ এটা নিৰামিষ খানা দিয়া হৈছে প্ৰথমতে 7 দিন অবিৰত ভাগৱত পাঠ কৰি লব তাৰ পিছত একেবাৰে শেষৰ দিনা এখন ভাওনা আছে ভাওনাখনৰ নাম হৈছে দুৰ্ণ পৰ্ব অভিমন্যু বধ মই তাকে আজি ৰিহাৰ্সেল চাবলৈ আহিলো এইয়া মই আৰু ওচৰতে নবমো বহি আছে এয়া আমাৰ গাঁৱৰে গায়ন বায়ন আৰু আমাৰ গাঁৱৰে উঠি অহা যুৱ প্ৰজন্ম সকলোকে শিকাই আগুৱাই নিছে আমাৰ গাঁৱৰ এজন বায়নে এই আভিমৰ প্ৰৱেশ ঘটিলে দেই এইট মজা মই ভিডিওটো বাহিৰ ফালৰ পৰা কৰি আছিলো ভিতৰলৈ যেহেতু হুমুৱা নাই বাহিৰ ফালৰ পৰাই চাই আছো এখেত টোপনিয়ে গ'ল পায় ইয়া দেখিছেনে Oinai homore mamuk marile kotasa saizua moromore ai tumar putra abhimanyu jamar ghare jai tumar nayan mani নাপাবাদুনাই এনে অলপ গুনগুনাই দিলো মই হলে একেবাৰে গাব নাজানো দেই গোৱাত একেবাৰে জিৰো এইজন যে দেখিছে তেওঁ হৈছে আমাৰ গাঁৱৰ বায়ন তেওঁৱে আমাৰ গাঁৱৰ নতুন ডেকাসকলক এনেদৰে অভিনয় শিকাই আগবঢ়াই লৈ গৈছে তেওঁক আমি মৰমতে টুনটুনদা বুলি মাতো দেখিছেনে তেওঁ কামক কিন্তু মানিব লাগিব দেখিছেনে সাউন্ড সিস্টেম নাই নামঘৰটোত তেওঁ অভিনয় কেনেদৰে ফুটি উঠিছে So guys, ভিডিওটো চাই সকলোৱে ভাল পালে বুলি মই ভাবিছো আৰু সকলোৱে লাইক কমেন্ট কৰিব বুলি মই আশা কৰিছো আজিলৈ ইমানেই শেষত ভিডিওটো চাই থকাৰ কাৰণে বহুত ধন্যবাদ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়াহে মোৰ নতুন ভিডিঅ'বোৰ আহি থাকিলে আপোনালোকে চাবলৈ পাব ধন্যবাদ